ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক দিম মেথামেটিক্সৰ মেট্ৰিকত হ'বলগীয়া যোনখন সিলেবাছ আছে তোমালোকক মই সিলেবাছখন দিম তোমালোকে লিখি ল'বা আৰু সম্পূৰ্ণখন দিম সোশ্যাল সায়েন্স আসামিজ ইংলিছ হিন্দী সকলোখিনি তোমালোকে পাই যাবা আজি প্ৰথম মেথামেটিক্সখন দি দিছো তোমালোকে চাই ল'বা ভালদৰে আৰু লিখি ল'বা কি আহিব টিক মাৰ্ক দিবা আৰু তাৰ বাবে পুৰা তোমালোকে জোৰ লগাই দিয়া তো তোমালোকে এতিয়া মোবাইল স্ক্ৰীনত চাই লোৱা তো আজি লৈ আহিছোঁ ইয়া মেট্ৰিকৰ যোনখন সিলেবাছ গণিতৰ হয় তোমালোকৰ 2024 চনত হ'বলগীয়া মেট্ৰিকৰ যোনখন সিলেবাছ হয় তোমালোকে এই সাইটটোহে চাবা এই যোনটো সাইটটো আছে এই সাইটটো ফালৰ পৰা চাই যাবা তোমালোকে এই সাইটটো চাবা বেলেগ একো চাব নালাগে এই সাইটখিনি চাই যাবা তোমালোকে ঠিক আছে তাৰপিছত এতিয়া মই আৰম্ভণি কৰিছোঁ ভিডিঅ'টো তোমালোকে যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ'টো লাইক কৰি দিবা এয়া যোনটো তোমালোকৰ পুনৰ আলোচনা আছে ইয়াৰ পৰা 6 নম্বৰ আহিব মেট্ৰিকত আহিব এই সাইড একেবাৰে লাষ্টৰ কিনাৰখিনি হা 1 নম্বৰ লেসনৰ পৰা 5 আহিব 2 নম্বৰ লেসনৰ পৰা 8 আহিব 3 নম্বৰ লেসনৰ পৰা 7 আহিব 4 নম্বৰ লেসনৰ পৰা 6 আহিব 5 নম্বৰ লেসনৰ পৰা 6 আহিব হা তাৰপিছত 6 নম্বৰ লেসনৰ পৰা তোমালোকৰ 6 আহিব তোমালোকে 6 নম্বৰ লেসনৰ যোনটো আছে হেতু অকল তোমালোকে এক্সাৰসাইজ 6.3 লৈকে তোমালোকে চাবা অনলি 6.3 তালৈকে চাবা তাৰপিছত 7 নম্বৰ লেসনৰ পৰা তোমালোকৰ হোল চেপ্টাৰ আহিব 7 নম্বৰৰ আহিব 8 নম্বৰ লেসনৰ পৰা তোমালোকৰ হোল চেপ্টাৰ আহিব 8 নম্বৰে আহিব 9 নম্বৰ লেসন তোমালোকৰ নাহে 9 নম্বৰ চেপ্টাৰ নাহে তোমালোকৰ 10 নম্বৰ যোনটো বিত্তৰ আছে তাৰ পৰা তোমালোকৰ 6 মাৰ্কৰ আহিব তোমালোকৰ হোল চেপ্টাৰ 11 নম্বৰ যোনটো আছে তোমালোকে অকল 11.1 লৈকে চাবা তোমালোকে অল সম্পূৰ্ণ চাব নালাগে তোমালোকে অনলি 11.1 লৈকে যোনখিনি অনুশীলনী থাকিব ইয়ালৈকে হয় তোমালোকে তাত 4 নম্বৰ থাকিব তাৰপিছত 12 নম্বৰ লেসনৰ পৰা তোমালোকে 12.2 লৈকে চাবা অনলি 12.2 লৈকে চাবা য'ত 6 নম্বৰ থাকিব তাৰপিছত 13 নম্বৰ লেসনৰ পৰা তোমালোকে 13.2 লৈকে চাবা অনুশীলনী 13.2 হা মই আপ টু ইউনিটৰ পৰা কোৱা নাই মই অনলি এক্সাৰসাইজ কৈছো অনুশীলনী 3.2 তোমালোকে 6 নম্বৰ আহিব তাৰ পৰা তালৈকে চাবা 14 নম্বৰ লেসনটো যোনটো ষ্টেটিষ্টিক আছে তোমালোকৰ তাৰ পৰা তোমালোকে চাবা 14.3 লৈকে চাবা তাৰ পৰা 5 নম্বৰ আহিব অনুশীলনী 14.3 লৈকে চাবা 15 নম্বৰ লেসনটো পৰা তোমালোকৰ আহিব 5 মাৰ্ক আহিব হোল চেপ্টাৰে আহিব টোটাল তোমালোকৰ 90 মাৰ্ক আহিব 10 মাৰ্ক তোমালোকৰ প্ৰেক্টিকেল থাকিব আৰু টোটাল 100 মাৰ্ক ঠিক আছে আৰু চেপ্টাৰ 9 টো তোমালোকৰ নাহে লিখি দিছে ইয়াত ধুনীয়াকৈ তোমালোকে সম্পূৰ্ণ এখন সিলেবাছখন লিখি লবা যদি কিবা বুজি নোৱা কমেন্টত